নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহিলো অসীমত যাৰ হেৰাল সীমা উপন্যাসখন লৈ। কালি পঢ়িছিলোঁ আমি ৪ৰ্থ অধ্যায় ৰঙালী বিহুৰ মেলা, আৰু আজি কালি যোনডোখৰত শেষ কৰিছিলোঁ তাৰ পৰা আকৌ আজি আৰম্ভ কৰোঁ। আপোনালোকে শুনি যাওক। উমাৰ বয়স 25 বছৰ। আজি পুৱা সাজি-কাচি ওলাইছে খেল মাটিত মাঘ বিহু উপলক্ষে হোৱা ম'হযুঁজ চাবলৈ। উমাৰ পৰিধানত পাতৰ বন কৰা ৰিহা মেখেলা, গাত দীঘল হাতৰ ৰঙীন পাতৰ বুকু বন্ধা চোলা, ডিঙিত সেই একে কাপোৰেৰে কোচ খোৱা এটা ঘেৰ, অলংকাৰৰ ভিতৰত ডাঙৰ ডাঙৰ সোণৰ মণিৰে গঠা এধাৰ দুগদুগী, ডিঙিত লাগি থকা এচটা ডাঙৰ নীলাৰ বাখৰ খটোৱা গলপতা, হাতত গামখাৰু সোণৰ বালা, দুয়ো হাতৰ দুটা আঙুলিত দুটা ধুনীয়া আঙঠি। তেতিয়াৰ দিনত অতি সাধাৰণ পোছাক। উমা ধুনীয়া দেখি এই সাধাৰণ পোছাকতে উমা দেখিবলৈ হৈছিল অপৰূপা। উমাৰ ধুনীয়া মুখৰ কৰুণাৰে ভৰা চকুজুৰিয়ে আটাইতকৈ মৰম লগা। খং উমাই জীৱনত কৰি পোৱা নাই, গতিকে এতিয়াও কৰিব নোৱাৰিলে। মাথো আৰতিমণিৰ ওচৰলৈ গৈ সিহঁতৰ চোলাবোৰ জোকাৰি ধূলি বালি গুচাই পৰিপাটিকৈ দিয়াৰ লগে লগে ক'লে, কেলৈ আজি তোমালোকক মই ফুলনিলৈ যাবলৈ হাক দিছিলোঁ নহয়, কিয় গৈছিলা? তুমি আকৌ ইমান বেলি কৰাতহে গৈছিলোঁ। আৰতি কথা শেষ হোৱাৰ আগতে মণিয়ে মাকৰ ডিঙিত সাৱটি ধৰি প্ৰশ্ন কৰিলে, বাৰু মা, ৰামধেনুৰ ছাঁত ৰং থাকে নে নাথাকে? ক'ব নোৱাৰোঁ, ভাবি চাব লাগিব। এতিয়া ব'লা যাওঁ, নহ'লে আমাৰ বেলি হ'ব। কেতেকী মতিক ক'লিনে? ক'লোঁ আইদেউ। খিৰিকীৰে বাহিৰলৈ চাই কেতেকী আকৌ ক'লে, সৌৱা মতিয়ে বাগিত ঘোঁৰাহাল জুতিছেই, ব'লা মণি মোৰ হাতত ধৰা। উমাই আৰতিহঁতক লগত লৈ কোঠাটোৰ দাঁতিয়ে থকা দুৱাৰ এখন ঠেলি যিটো কোঠাত সোমাল, সেইটো হৈছে যদুখুৰাৰ কোঠা। কোমল দলিচা পতা বহল চালপেৰা এখনৰ ওপৰত বহি সন্মুখত পাখাৰ ঢাল লৈ যদুখুৰা আৰু নবীনাতৈ পাখাত মগ্ন। খুৰাৰ সোঁহাতৰ ফালে কাঁহী এখনৰ ওপৰত গোটা দিয়ে বানবাতি, বাওঁফালে দীঘল নলিচাৰে সৈতে গুড়গুড়ি, পাখাত জুতি লগোৱা আনুষংগিক দুয়োটাই ওচৰত। দুয়ো খেলত ইমান মগ্ন যে প্ৰথমবাৰ উমাই মাতিও মাত নাপালে। খুৰাদেউ, আমি তেন্তে যাওঁ। এইবাৰো খুৰাৰ কাণত একো নুসুমাল। কথাটো শুনিলে আতৈয়ে। উমাৰ মুখলৈ চাই ক'লে, এয়া মোৰ আই। বোলো খুৰা, শুনিছানে নাই? বোৱাৰীয়েৰে কি কৈছে? খুৰাই ঢালৰ পৰা মূৰ তুলি আতৈলৈ চাই প্ৰশ্ন কৰিলে, কি কৈছে আতৈ? তাৰ পাছত উমাহঁতৰ উপস্থিতি বুজি পাই ঘূৰি চালে। উমাই এই তৃতীয়বাৰ আকৌ ক'লে, খুৰাদেৱে দেখিছোঁ পাখাত বহিলে সকলো পাহৰি যায়। আজি যে মাঘৰ বিহু, আমি ম'হযুঁজ চাবলৈ যাওঁ বুলিছোঁ। নিশ্চয় নিশ্চয় মোৰ আই, যা তহঁত। খুৰাই ব্যস্ত হৈ ক'লে, কিন্তু পাছমুহূৰ্ততে আৰু বেছি ব্যস্ত হৈ উঠিল মণিক কেতেকীৰ হাতৰ পৰা এৰাই নিজৰ ফালে অহা দেখি। দুয়ো হাতেৰে ঢালখন ঢাকি খুৰাই আকুল হৈ চিঞৰি উঠিল, ন ছোৱালী, জীয়েৰক চম্ভাল। খুৰাৰ এই আৰ্তনাদৰ হেতু কোঠাটোৰ প্ৰাণীকেইটিৰ বাহিৰেও বহুতৰে পৰিচিত। খুৰাই মণিকে বোধ কৰোঁ আটাইতকৈ বেছি ভয় কৰে। মণিৰো এইটোৱে ডাঙৰ গৌৰৱ যে ককাদেউতাকে গোটেই কমলনগৰৰ 25,000 মানুহৰ কাকো ভয় নকৰে। ভয় কৰে মাথো এধানী মানি নাতিনীয়েক মণিক। এই ভয়ৰ কাৰণটো কিন্তু নিচেই সাধাৰণ। পাখাই হৈছে খুৰাৰ প্ৰাণ। এই পাখাৰ ঢালৰ পৰা গুটি এটা বা দুটা মণিয়ে ককাকক চুমা দিয়া চলেৰে ইমান নিপুণ কৌশলেৰে লৈ যায় যে ককাকে বহুত চেষ্টা কৰিও আজি পৰিমিত মণিক হাতে হাতে ধৰিব পৰা নাই। কিন্তু পাখাৰ ঢালৰ ফালে চায়েই খুৰাৰ জীৱ উৰি যায়। গুটি এটা নাই। তাৰ পাছত আৰম্ভ হয় খং কৰা, কাকতি মিনতিৰ পাল। কমলনগৰৰ সকলোৱে ককা নাতিৰ এই কাণ্ড দেখি বেছ উপভোগ কৰে। যদুখুৰা অকল উমা ফুকৰে খুৰা নহয়, খুৰা সকলোৰে উমৈহতীয়া সম্প্ৰতি। কি সৰু কি ডাঙৰ সকলোৱে খুৰাক যদুখুৰা বুলিয়ে মাতে। দুই এজন সমনীয়াই খুৰাক যদু পাখা খুৰা বুলিও ঠাট্টা কৰি মাতে। খুৰাই তাত অলপো বেয়া নাপায়। খুৰাৰ জীৱনৰ প্ৰথম ছোৱা তেজেদীৰে ভৰা, তাক আজি খুৰাই নিজে পাহৰি গ'লেও কমলনগৰৰ বহুতৰে এতিয়াও মনত আছে। খুৰাৰ 20 বছৰ বয়সত বিয়া হৈছিল। আজি যেনেকৈ খুৰা পাখা বলিয়া, খুৰাৰ শহুৰেকৰো আছিল তেনে বলিয়ালি। অৱশ্যে পাখাত নহয়, নদীত মাছ মৰালৈ। ডেকা বয়সৰ পৰাই তেওঁৰ চখ আছিল কাঞ্চনমতীৰ বুকুৱেদি বহুত দূৰ উজাই গৈ পানীৰ মাজত নাও ৰাখি, কেতিয়াবা পাৰলৈ গৈ ঘণ্টাৰ পাছত ঘণ্টা ধৰি বৰশী বাই মাছ মৰা। তেওঁৰ বিয়াৰ আগতে লগৰ সমনীয়া বন্ধু বান্ধৱক বলেৰে লগত নিছিল, কিন্তু বিয়াৰ পাছৰ পৰাই লগত নিয়া হ'ল ঘৈণীয়েকক। ঘৰৰ বোৱাৰীক তেনেকৈ লৈ ফুৰাত দুই চাৰিয়ে বেয়াও পাইছিল, কিন্তু কাৰো কথাত ভূক্ষেপ কৰা বিধৰ মানুহেই নাছিল তেওঁ। তেওঁক এই নিচাৰে এনেকৈ পাইছিল, ঘৈণীয়েকৰ গৰ্ভৱতী অৱস্থাটো লগত নিয়াকৈ নেৰিছিল, আৰু তাৰ ফলতে তেওঁৰ প্ৰথম আৰু শেষ সন্তানৰ জন্ম হৈছিল পানীৰ মাজত, নাৱত। কাঞ্চনমতীৰ পানীত জন্ম হোৱা দেখি বাপেকে জীয়েকৰ নামো ৰাখিছিল কাঞ্চনমতী। এই কাঞ্চনমতীয়ে গাভৰু হৈ 16 বছৰত ভৰি দিয়াৰ লগে লগে খুৰাৰ লগত বিয়া হয়। খুৰাৰ তেতিয়া 20 বছৰ বয়স। নৱপৰিণীতা ডেকা গাভৰু হ'লে যিমানেই বাপেক মাকৰ আঁতৰত থাকি নতুন যৌৱনৰ প্ৰণয়ৰ সোঁতত নিজকে উটুৱাই দিব খোজে, সিমানেই বাধা আহে বাপেকৰ পৰা। কাৰণ এতিয়া খুৰাৰ শহুৰেকে মাছ ধৰিবলৈ যাওঁতে লগত অকল ঘৈণীয়েকক নিয়ে সন্তুষ্ট নহয়, জীয়েক জোঁৱায়েককো লগত নিলেহে তেওঁৰ তৃপ্তি। গতিকে বাধ্য হৈ নৱদম্পতি মানে খুৰা আৰু খুৰী তেওঁৰ লগত যাব লগা হয়। বিয়াৰ পাছত 2 বছৰ ঠিক এনেভাৱেই গ'ল। নাৱত যোৱা সংগী আৰু এজন বাহিল। সেইজন হৈছে খুৰা খুৰীৰ শিশু সন্তান কেঁচা সোণ। নাৱৰ চৰীতলত নাতিয়েক কেঁচা সোণক লৈ খুৰাৰ শাহুৱাই ওচৰত এহাল লিগিৰা লিগিৰি। নাৱৰ এমূৰে খুৰা আৰু খুৰী, আনটো মূৰত হাতত বৰশী লৈ স্বয়ং শহুৰ দেউতা। খুৰাৰ গোটেই জীৱনটোৱে বোধ কৰোঁ কাঞ্চনমতী, শহুৰ শাহু, কেঁচা সোণৰ লগত এই নিয়মেই গ'লহেঁতেন। কিন্তু সেইদিনা গধূলিৰ ঘটনাই সকলো ওলট পালট কৰি দিলে। খুৰাহঁত সেইদিনাও আগৰ নিয়মেই গৈছিল। তেতিয়া আছিল বাৰিষা।
কাঞ্চনমতীৰ বুকুত উপচি পৰা বাৰিষাৰ ঢল। শাহুৱেকে এবাৰ আপত্তি কৰিছিল যদিও শহুৰে নুশুনিলে। ভয় কৰিবৰো একো নাছিল, যিহেতু দিনটো আছিল পৰিষ্কাৰ মুকলি। নাৱত গোটেই দিনটো ভালদৰে কটাই গধূলিৰ লগে লগে সকলো উভতিল। অলপ দূৰ অহাৰ পাছতে ঘটনাটো ঘটিল। লিগিৰাটোৱে শহুৰদেউতাক ধপাতৰ চিলিমটো আগবঢ়াই দিবলৈ গৈ হঠাৎ নিজৰ অসাৱধানতাত পিছল খাই নাৱৰ পৰা পানীত পৰি গ'ল। শহুৰদেউতা আৰু লিগিৰীজনীয়ে তাক লৰালৰিকৈ ধৰিবলৈ গৈ নাওখন এনেকৈ একটীয়াকৈ দিলে যে দুনাই নাওখন সমান হোৱাৰ পৰিৱৰ্তে মানুহে দুনুহে একেবাৰে উবুৰি খাই গ'ল। খন্তেকৰ ভিতৰতে ঘটনাটো ইমান আকস্মিকভাৱে ঘটিল যে কোনেও নাওখন বচাবলৈ এক মুহূৰ্ত সময়ো নাপালে। এটা আৰ্তনাদ মাথো কাঞ্চনমতীৰ বুকুত উঠি খন্তেকতে শেষ হৈ গ'ল। কোনেও নুশুনিলে, কোনেও নাজানিলে। কাঞ্চনমতীৰ বেগৱতী সোঁতত উটি গ'ল শহুৰ, শাহু, কাঞ্চনমতী, কেঁচা সোণ, লিগিৰা লিগিৰী আৰু খুৰা। এই দুৰ্ঘটনাৰ পৰা কেনেকৈ যে খুৰাৰ জীৱন ৰক্ষা পালে সি আচৰিত। বগা দলঙৰ তলিত লাগি ধৰা খুৰাৰ অচেতন দেহাটো এহাল নাৱৰীয়াই পাই তুলি ল'লে।